Welcome back to my YouTube channel. আৰু আজি মই চাই আপোনালোকৰ ওচৰলৈ এটা ৰেমেডি শ্বেয়াৰ কৰিম আৰু আশা কৰো ৰেমেডিটো বহুতে ইউজফুল হ'ব স্পেশালি ছোৱালীবিলাকৰ কাৰণে আৰু যদি ভাল লাগে প্লিজ শ্বেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি ল'ব যাতে এনেদৰে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰেমেডিটোৰ কাৰণে মই প্ৰথমে লৈছো এয়া এচামুচ আটা এচামুচ বেসন পাউডাৰ আৰু এচামুচ বিটৰ পাউডাৰ হয় ঘৰতে বনাইছো আৰু এইখিনি মিক্স কৰিছো এয়া এচামুচ গাখীৰ চামনিৰে হৈতে আৰু এইখিনি মিক্স কৰি ল'ব ভালদৰে আৰু এয়া মুখত এনেদৰে 10 পৰা 15 মিনিট ল'ব আৰু শুকালে এনেদৰে ৰাব কৰি কৰি এৰাই দিব তেতিয়া আমাৰ হেয়াৰবোৰ ৰিমুভ হ'ব প্লাস নেচাৰেল গ্লো to আহিব আৰু সানবানো নাইকিয়া হ'ব তো বহুতে ইউজফুল হয় তো আপোনালোকেও ঘৰত ট্ৰাই কৰিব এনেদৰে এয়া দেখিছে মোৰ মুখখন ধুই অহাৰ পিছত একো মই এতিয়ালৈকে ক্ৰীম চিপ লগোৱা নাই তথাপি কিমান গ্লো কৰি আছে তো এদিনতে সুফল পোৱা নাযায় কিন্তু যদি উইকত আপোনালোকে 3 বাৰ মান লগাই তেতিয়া হলে বহুতে ভাল পাব আৰু মোৰ চাওক আৰু আপোনালোকে 10 মিনিট বা 15 মিনিট ৰাখি দিব তাৰ পিছত শুকুৱাৰ পিছত এনেদৰে ৰাফ কৰি কিনে দিলে হল পানী নলগাব তাৰ পিছত এয়া চাওক ফাইনাল লুক তো আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে আৰু ঘৰুৱা সামগ্ৰীৰে তো বিটটো আপোনালোকে আনি লৈ অলপমান এটা ৰুকিলে হ'ব এটাৰে যথেষ্ট হয় বহুত দিন ষ্টৰ কৰি ৰাখিব পাৰিব ৰুকি লৈ কিনে আপোনালোকে ৰ'দত শুকাই এনেদৰে ৰ'দত শুকাই মিক্সিত গ্ৰাইণ্ড কৰি ললে হ'ল আৰু এটো কিনিবও পাব কিন্তু মই ঘৰতে বনাইছো যেহেতু ঘৰত এভেইলেবল আছিলে বস্তুখিনি তো আশা কৰো আপোনালোকে ৰেমেডিটো ভাল পাব আৰু এনেদৰে ৰেমেডি দি থাকিম তো সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু তো আজিলৈ ইমানে তো আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত তো তাৰ কাৰণে ভিডিঅ'বিলাক মোৰ চাই থাকিব বাই বাই